এইবাৰ প্ৰথম আমাৰ 19 তাৰিখে আৰম্ভ হ'ব আৰু লাষ্ট আপোনাৰ 23rd 5 দিন হ'ব। আগতে আমাৰ যোৱা বছৰ আমাৰ 6 দিনীয়া আছিল, এইবাৰ আমাৰ 5 দিনীয়া হ'ব। আৰু প্ৰথম দিনাখনে আমি প্ৰথম যিটো দিন এইটো আমাৰ জুবিন গাৰ্গ, মৰমৰ শিল্পী জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিম। তো তাৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছে, আপোনালোকে নিশ্চয় বাহিৰত দেখিছে। বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰী লগতে আমাৰ এই অঞ্চলৰ বিভিন্ন ধৰণৰ প্ৰতিটো ছেক্টৰৰে মানুহ আমাৰ জুবিন গাৰ্গৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব তাতে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক কথা দিছে। আৰু প্ৰথম দিনা আমাৰ বিশেষকৈ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই কিনে আমি এই অনুষ্ঠানটো কৰিম। আৰু বাকী বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ ইয়াত হ'ব, শৈক্ষিক বা বৌদ্ধিক এইবিলাক বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব, গ্ৰন্থ উন্মোচন হ'ব। ইয়াত বৰ্তমানলৈকে আমাৰ হাতত ইতিমধ্যে মানে খবৰ আহি পৰিছে যে 3খনকৈ গ্ৰন্থ আমাৰ ইয়াত উন্মোচন হ'ব। প্ৰথম দিনাখনে এখন হ'ব আৰু 22 তাৰিখৰ দিনাখন এখন হ'ব, আৰু এখন ইতিমধ্যে মানে কি যোগাযোগ কৰিছে আমাৰ লগত, কিন্তু সেইখনৰ তাৰিখটো আমি বৰ্তমানলৈকে থিৰাং কৰা নাই। এজন বিশেষ মানে কি অতিথি আমাৰ ইয়াত মানে কি অংশগ্ৰহণ কৰিব। তেখেত ইতিমধ্যে আমাৰ যুৱ সমাজৰ কণ্ঠ বুলি ক'লেও মানে কি ভুল নহয়, এনে সচৰাচৰ সকলোৱে চিনে তেখেতক। তেখেত হৈছে ত্ৰিদীপ ভাগৱতী। তেখেতৰ অনুষ্ঠান আমাৰ 22 তাৰিখে থাকিব। ধন্যবাদ। হয়, ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ কাৰণে বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হৈছে। আমাৰ মৰমৰ জুবিনদাৰ কাৰণে অনুষ্ঠান এটা ৰখা গৈছে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল, স্থানীয় মানে মহিলা যুৱতীসকল ব্যস্ত হৈ আছে। লগতে আমাৰ 5 দিনীয়া কাৰ্যসূচীত প্ৰতিদিনে বিভিন্ন খেল ধেমালি, বৌদ্ধিক আৰু শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে আমাৰ এটা চেষ্টা অব্যাহত ৰাখিছোঁ, প্ৰতি বছৰে কৰাৰ দৰে। এই বছৰত আৰু ব্যতিক্ৰম নহ'ব। এই গোটেইখিনি আমাৰ আছে, মুকলি কুইজৰ পৰা আৰম্ভ কৰি শ্ৰেষ্ঠ পঢ়ুৱৈ, শ্ৰেষ্ঠ ক্ৰেতাৰ কাৰণে ব্যৱস্থা ৰখা হৈছে, স্কুল ভিত্তিক প্ৰতিযোগিতা আছে। গতিকে আশা কৰিছোঁ প্ৰতি বছৰে হোৱাৰ দৰে এই বছৰৰ গ্ৰন্থমেলাখনি সাফল্যমণ্ডিত কৰিবলৈ আমি সক্ষম হ'ম। তাৰ কাৰণে সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ সকলোৱে সহযোগিতা কৰিবলৈ, আৰু এই কাৰ্যক্ৰমখিনি চলাই নিবলৈ আপোনালোকৰ আটাইৰে সহযোগিতা আমাৰ কাম্য। সেইখিনিয়ে।